নমস্কাৰ, মই আজি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। জহা কোমোৰা আৰু মাগুৰ মাছ। আজি আমাক ফাৰ্ষ্টে লাগিব অলপ পিঁয়াজ, তাৰ পৰা লাগিব জহা কোমোৰা। কোমোৰাটো মই অলপ সিজাই লৈছোঁ। তাৰ লগত লাগিব অকণমান কেইটামান মচুমাহ, সেইটো অপশ্যনেল হয়, মচুমাহটো দিবও পাৰে নিদিবও পাৰে। আৰু এটা কথা, যেতিয়া আপোনালোকে জহা কোমোৰাটো বইল কৰিব তাত অকণমান খাৰ দিব লাগিব। তাৰ পৰা আমি মাগুৰ মাছ ফ্ৰাই কৰি লৈছোঁ। আৰু আমাক লাগিব অলপ জিৰা, কেঁচা জিৰা আমি পিচি লৈছোঁ। মই আদা নহৰু লাগিব, আদা নহৰু পেষ্টটো মই একেলগে ইয়াত মিক্স কৰি বনাইছোঁ। আহকচোন আমি এতিয়া আগৰ প্ৰচেছখিনিলৈ যাওঁ। সেয়া আমি এতিয়া কেৰাহীত তেল দিছোঁ, তেলটো গৰম হৈছে। তাৰপৰা আমি অলপ পাঁচফোৰণ দি দিছোঁ, এটা তেজপাত, তাৰ পৰা কেঁচা জলকীয়াটো আপোনালোকে সোৱাদ অনুসৰি দিব, যোনে যিমান খায়। তাৰ পৰা অলপ পিঁয়াজ দি দিছোঁ। গেছৰ ফ্লেমটো অলপ কমাই দিব, নহ'লে পুৰি যাব নহ'লে। কোমোৰাখিনি যেতিয়া বইল নহওঁতে তেতিয়াই মই নিমখটো দি দিছিলোঁ, আপোনালোকে পিছতো দিব পাৰে। তাৰ পৰা মই অলপ গৰম মছলা পাউডাৰ দি দিছোঁ। আমাৰ মছলাখিনি ফ্ৰাই কৰা হৈ গৈছে। লাহে লাহে পানীটো এৰিব ধৰিছে। এতিয়া আমি বইল কৰি থকা কোমোৰাখিনি দি দিওঁ। ইয়াত আমি বিলাহী ব্যৱহাৰ কৰা নাই, কাৰণ মই কোমোৰা যেতিয়া বইল হৈ আছিলে তেতিয়া মই অলপ খাৰ দি দিছিলোঁ। খাৰৰ লগত বিলাহী নাখায়, সেইকাৰণে মই বিলাহীটো দিয়া নাই। আপোনালোকে যদি বিলাহী খায় তেতিয়াহ'লে খাৰটো নিদিলেও হ'ব। খাৰ যদি নিদিয়ে তেতিয়া আপোনালোকে বিলাহীটো দিব পাৰে, বিলাহীটো অপশ্যনেল হয়। দহ মিনিট হৈ গৈছে, এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিওঁ, তাৰপাছত এয়া হৈ গৈছে আমাৰ আজি কোমোৰা আৰু মাগুৰ মাছৰ জোল। যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পাইছে, বনাই খাবচোন দেই। আৰু যদি ভাল পায় ক'বচোন।